নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰলৈ নাৰিকলৰ লাডুৰ ৰেচিপি লৈ আহিছোঁ আৰু এই লাডুৰ ৰেচিপিটো অলপ বেলেগকৈ বনাম মই। আৰু আজি মই এই নাৰিকলৰ লাডুখিনি শুকান নাৰিকলৰ গুড়া দি বনাম আৰু কনডেন্স মিল্ক দি বনাম। আহকচোন চাওঁ তেন্তে মই কেনেকৈ বনালোঁ। নাৰিকলৰ লাডুখিনি বনাবৰ বাবে প্ৰথমতে কেইটামান ইলাচি লৈ ল'ব, টাৱাখনত গৰম কৰি ল'ব অলপ, তাৰপিছত সেইখিনি পিচি গুড়ি কৰি ল'ব। মই আগৰ ভিডিঅ'টো কৈ থৈছিলোঁ যে ইলাচিকেইটা যদি এনেদৰে গৰম কৰি লোৱা হয় তেতিয়া সোনকালে পিচ খাই যায় আৰু ইয়াৰ গোন্ধটো বেছি ভালকৈ ওলাই আহে। এতিয়া নাৰিকলৰ লাডুখিনি বনাবলৈ মই 3 কাপ নাৰিকলৰ গুড়া লৈ লৈছোঁ আৰু মই যিটো ব্ৰেণ্ডৰ নাৰিকলৰ গুড়া লৈছোঁ সেইটো মই ছাইডত ফটোখন দি দিছোঁ, চাই ল'ব। আৰু লগতে ইলাচি গুড়ি আৰু কনডেন্স মিল্ক লৈ লৈছোঁ। কনডেন্স মিল্ক 400 গ্ৰামৰ লৈছোঁ, আপোনালোকে ইয়াৰ 200 গ্ৰাম দিলেই হ'ব। এতিয়া গেছটো অন কৰি কেৰাহীটো পাতি ল'ব আৰু লগতে নাৰিকলৰ গুড়াখিনি দি দিব। নাৰিকলৰ গুড়াখিনি দি ভালদৰে লৰাই দিব। এনেদৰে নাৰিকলখিনি অলপ টাইম লৰাই থকাৰ পিছত দেখিব যে নাৰিকলখিনিয়ে লাহে লাহে তেল এৰিবলৈ লৈছে, তেতিয়া আপোনালোকে ইয়াত কনডেন্স মিল্কখিনি এড কৰি দিব। নাৰিকলখিনিত কনডেন্স মিল্কখিনি এড কৰাৰ পিছত ভালদৰে মিলাই দিব। এইখিনিতে এটা কথা মনত ৰাখিব, নাৰিকলখিনি ভাজি থকাৰ সময়ত গেছটো একেবাৰে কমাই থ'ব। এনেদৰেই কনডেন্স মিল্ক আৰু নাৰিকলৰ গুড়াখিনি ভালদৰে মিলাই থাকিব লাগিব যেতিয়ালৈকে নাৰিকলখিনিৰ লগত ভালদৰে মিলি নাযায়। নাৰিকলখিনি বেছি শুকান নিচিনা হৈ আছিলে, সেইকাৰণে মই আৰু অলপ কনডেন্স মিল্ক দি দিছোঁ। আপোনালোকেও চাই ল'ব, যদি নাৰিকলখিনি বেছি শুকান নিচিনা হৈ থাকে তেন্তে তাত কনডেন্স মিল্ক অলপ এড কৰি দিব। একেবাৰতে কনডেন্স মিল্ক বেছিকৈ ঢালি নিদিব। কনডেন্স মিল্কখিনি যেতিয়া নাৰিকলখিনিৰ লগত ভালদৰে মিলি যাব তেতিয়া তাত আমি ইলাচি গুড়িখিনি এড কৰি দিম। ইলাচি গুড়িখিনি এড কৰাৰ পিছত ভালদৰে মিলাই দিব। নাৰিকলৰ লাডু বনাবলৈ আমাৰ নাৰিকলৰ মিশ্ৰণটো ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম। নাৰিকলৰ মিশ্ৰণখিনি অকণমান সময় ঠাণ্ডা হ'বৰ বাবে থোৱাৰ পিছত সহ্য কৰিব পৰা গৰম হৈ থাকিলে তেতিয়া লাডু বনাবলৈ ষ্টাৰ্ট কৰিব লাগিব। এতিয়া লাডুকেইটা বনাবৰ বাবে হাতৰ তলুৱাত অলপ নাৰিকলৰ মিশ্ৰণ লৈ ল'ব আৰু মই দেখুৱাৰ ধৰণে আঙুলিৰে লাহে লাহে টিপি হাতৰ তলুৱাত ঘূৰাই ঘূৰাই লাডুৰ আকাৰ দিবলৈ চাব।
আৰু এনেদৰে লাডুটো অলপ গোল কৰিবলৈও চাব এটো চাওক মই এটা বনাই দেখালো মই আপোনালোকক আৰু দুটা লাডু বনাই দেখাইছো এনেদৰে নাৰিকলৰ লাডু বনালে বহুত ইজি হয় মই লাডুখিনি বনাওতে চেনি এড কৰা নাই কাৰণ কনডেন্স মিল্ক মিঠা থাকে আৰু আপোনালোকে যদি চেনি এড কৰিব বিচাৰে তেন্তে পিচি ল'ব চেনিখিনি এনেদৰে বাকি লাডুখিনিও মই বনাই লম কনডেন্স মিল্ক ব্যৱহাৰ কৰি অকল যে শুকান নাৰিকলেৰে লাডু বনাব পাৰি হেতু নহয় কেঁচা নাৰিকলৰ লাডু বনাব পাৰি কেঁচা নাৰিকলৰ লাডু বনাবলৈ হলে নাৰিকলখিনি ভালদৰে ভাজি ল'ব লাগিব এয়া চাওক মোৰ নাৰিকলৰ লাডুখিনি তৈয়াৰ হৈ গ'ল এয়া চাওক মই আপোনালোকক কেইটামান লাডু এখন প্লেটত লৈ ভালদৰে দেখাই দিছো এনেদৰে চেনিৰ হলনি কনডেন্সড মিল্ক ব্যৱহাৰ কৰি নাৰিকলৰ লাডু বনালে সময়টো কম লাগে আৰু খাবলৈও টেষ্টি হয় আৰু বন্ধুসকল মোৰ ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি মোৰ ভিডিওটো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে সাবস্ক্ৰাইবো কৰি দিব ধন্যবাদ